অন্য ভিডিঅ'লৈ স্বাগতম। আজিৰ ভিডিঅ'টি হ'ল য়োগা পেপাৰখনৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ বিষয়। আজি লৈ আহিছোঁ যোগৰ পৰিধি। আৰু যোগৰ পৰিধি আমাৰ অধিক ব্যাপক হয় আৰু আমিতো জানোৱেই যোগ কি হয় বা কিহৰ বাবে কৰোঁ। ইয়াতে সেইটোৱে মই লিখিছোঁ যি যোগ আমাৰ জীৱনজোৰা এক পদ্ধতি যি আমি বহুলোকে কৰোঁ বা আমাৰ যোগৰ অভ্যাস মানুহক কৰ্মদক্ষতা হ'বলৈ শিকায়, মনৰ বেয়া ভাৱবোৰ আঁতৰাই। ঠিক তেনেদৰে লিখিছোঁ যোগৰ পৰিধি কেৱল যে আমাৰ স্বাস্থ্যৰ লগতেই জড়িত সেইটো নহয়, মানসিক শিক্ষা প্ৰদান কৰি সমাজৰ মানুহক আধ্যাত্মিক দিশবিলাককো সামৰি লয়। যোগৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা আছে, যেনেধৰণে অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, খেল জগতত আদি সকলো ধৰণৰ জগততে ভূমিকা গ্ৰহণ কৰে। ভাৰতৰ সেইবাবে বিভিন্ন অনুষ্ঠানবিলাকত যোগ পাঠ্যক্ৰমত যোগৰ শিক্ষাটো অন্তৰ্ভুক্ত কৰিছে আৰু কৰিবও লাগে। যোগে কোনো এটা ধৰ্মক সামৰি নলয়, কিন্তু সকলো ধৰ্মৰ মানুহে যোগ কৰিব পাৰে। যোগৰ প্ৰতি আমাৰ কিছুমান মানুহৰ কিছুমান ধাৰণা থাকে, যিবোৰ ভ্ৰান্তি ধাৰণা বুলি কওঁ, মানে যি ধৰণে আমাৰ বহুত মানুহে ভাবে যে মানে ভুল ধাৰণা যিটো আৰু বহুলোকে ভাবে যে হিন্দু ধৰ্মৰ অংগ হয়। সেইখিনি লিখিছোঁ। তাৰপিছত যোগৰ অভ্যাসে আমি আহাৰ গ্ৰহণ কৰিব মানে যোগ অভ্যাস মানে যোগ কৰি যোগৰ আসনবিলাক কৰিলে আমি অকল নিৰামিষ আহাৰেই গ্ৰহণ কৰিব লাগে, আমিষ কৰিব নালাগে, তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা নাই। সকলো মানে চাই চিন্তি সকলো ধৰণৰ আহাৰেই গ্ৰহণ কৰিব পাৰি আমাৰ শৰীৰৰ বাবে যিটো উপকাৰী। আৰু তাৰপিছত আছে যে যোগৰ ধাৰণাসমূহ মানে ভ্ৰান্তি ধাৰণাসমূহৰ পৰিশোধন। যোগ সকলো ধৰ্মৰ মানুহে পালন কৰিব পাৰে, মানে কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান নহয়, এইটো সকলো ধৰণৰ মানুহে কৰিব পাৰে। হিন্দু মুছলমান সকলো মানুহে শাৰীৰিক সুস্থ ৰাখিবৰ বাবে আমাৰ ব্ৰহ্মচাৰ্যৰ প্ৰয়োজন কৰোঁ, মানে বহুতেই ভাবে যে যোগ কৰিবৰ কাৰণে আমি ব্ৰহ্মচাৰ্য প্ৰয়োগ কৰিব লাগে, মানে যৌন প্ৰৱণতা দবাই ৰাখিব লাগে, কিন্তু ইয়াত কোনো ধৰণৰ এইটো নিয়ম নহয় যে যোগ কৰিলে যৌন প্ৰৱণতা দবাই ৰাখিব লাগে, কাৰণ এই যৌন প্ৰৱণতা দবাই ৰখাটো এটা শাৰীৰিকভাৱে হানিকাৰকহে হয়। আৰু যোগৰ অভ্যাসত কোনো ধৰণৰ এইবিলাক ধাৰণা নাই, তো সেয়ে এই ধাৰণাসমূহ পৰিশোধন কৰে যোগে। সুষম আহাৰ শৰীৰৰ বাবে উত্তম, কিন্তু চহকী খাদ্য নহয়, কাৰণ চহকী মানে সুষম আহাৰ মানে এনেকুৱা নহয় যে মানে আমি অকল নিৰামিষেই খাম বা আমিষ নাখাম, এইটো নহয়। সুষম আহাৰ আমাৰ সকলো ধৰণৰ কৰিব পাৰে, কিন্তু চহকী মানে এইটো বুজাইছে যে মানে যিবোৰ আমাৰ শৰীৰৰ বাবে উপকাৰী নহয়, যেনেদৰে আমি বাহিৰৰ খাদ্যবোৰ খাওঁ, মছলাজাতীয় খাওঁ, সেইবোৰ আমাৰ চহকীত পৰে। তো তেনেকুৱা ধৰণৰ খাদ্যবোৰ প্ৰয়োজন আমাৰ শৰীৰৰ বাবে নহয়। চহকী মিনছ দামী হওক বা এনেকুৱা সুষম আহাৰ খাওঁ, কম দামী হওক দামীয়ে হওক, সুষম আহাৰ আমাৰ শৰীৰৰ বাবে উপযোগী, সেইটোৱে কৈছে। আৰু যোগৰ অভ্যাসে আমাৰ হজম শক্তি বৃদ্ধি কৰে, সেইটো আমি সকলোৱে জানো। তো যোগৰ শিক্ষাৰ প্ৰৱৰ্তক মহৰ্ষি পতঞ্জলি। আমাৰ যোগৰ শিক্ষাটো কোনে প্ৰৱৰ্তক কৰিছিলে? পতঞ্জলিয়ে। আৰু যোগ শিক্ষাৰ প্ৰথমখন গ্ৰন্থ হ'ল আমাৰ যোগ সূত্ৰ বা পতঞ্জলি সূত্ৰ। যোগ 3 প্ৰকাৰৰ: জ্ঞান যোগ, ভক্তি যোগ আৰু কৰ্মযোগ। আৰু এইকেইটা ইয়াতে মই দি দিছোঁ ডেফিনেশ্যনকেইটা। ভিডিঅ'টো যদি ভাল লাগিলে চাই নিশ্চয় আপোনালোকৰ সহায় হ'ব বুলি আশা থাকিলে। ধন্যবাদ।